বিপুল মজুমদাৰ আপোনালোকৰ প্ৰিয় চেনেল বিভিন্নলৈ স্বাগতম জনালো। আজি 31 অক্টোবৰ। আজিৰ 10 বিশেষত উল্লেখযোগ্য ঘটনাসমূহ। বছৰটো শেষ হ'বলৈ আজিৰ দিনৰ পৰা মুঠ 61টা দিন বাকী আছে। 1875 চনৰ এই দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা লৌহ মানৱ স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন। তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে এই দিনটোক ভাৰতৰ ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। 1984 চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী নতুন দিল্লীৰ নিজা বাসভৱনত দুজন শিখ নিৰাপত্তাৰক্ষী সতৱন সিং আৰু বিজয় সিঙৰ গুলীত নিহত হয়। 1930 চনৰ এই দিনটোতে কলকাতাত বেজবৰুৱা সমিতিৰ প্ৰথম অধিৱেশন আৰম্ভ হয়। 1930 চনত স্থাপিত হোৱা এই অনুষ্ঠানটো 1933 চন মানলৈকে এৰাধৰাকৈ সক্ৰিয় হৈ আছিল, কিন্তু বৰ্তমান ক'ব পৰা নাযায়। 1920 চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হয়। 1964 চনৰ এই দিনটোতে ভাৰতীয় সাঁতোৰবিদ মিহিৰ সেনে পানামা খাল সাঁতুৰি অতিক্ৰম কৰে। সাঁতোৰ পাৰ হোৱা তেওঁই প্ৰথম ভাৰতীয়। 2001 চনৰ এই দিনটোতে কূটনীতিজ্ঞ গুজৰাট আৰু অসমৰ প্ৰাক্তন ৰাজ্যপাল ব্ৰজকুমাৰ নেহৰুৰ মৃত্যুদিন। 2005 চনৰ এই দিনটোতে পদ্মশ্ৰী সন্মান লাভ কৰা দেশৰ প্ৰথমগৰাকী মহিলা প্ৰসিদ্ধ সাহিত্যিক অমৃতা প্ৰীতমৰ মৃত্যুদিন। 1975 চনৰ এই দিনটোতে বিংশ শতাব্দীৰ ভাৰতীয় বাংলা গানৰ কিংবদন্তি তুল্য আৰু জনপ্ৰিয় সংগীত শিল্পী শচীন দেৱ বৰ্মনৰ মৃত্যু হয়। 1891 চনৰ এই দিনটোতে জাপানত হোৱা প্ৰবল ভূমিকম্পৰ ফলত 3 সহস্ৰাধিক লোকৰ মৃত্যু হৈছিল। আজিৰ 10 বিশেষ ইমানেই। পৰৱৰ্তী অনুষ্ঠানসমূহ চাই থাকিবলৈ মোৰ চেনেল বিভিন্ন ছাবস্ক্ৰাইব কৰক, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। বিপুল।